হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু বেক মাই চেনেল আছামিজ ব্লগ মুনমি। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অন্য এক ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আজি সকলোৱে জানে আজি অসমীয়াৰ কাতি বিহু। আজি বাপতি সাহোন কাতি বিহুটিৰ আপোনালোক সকলোলৈকে হিয়া ভৰা ওলগ জনালোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। মই আজি কাতি বিহুত জীৱনত প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰি আছোঁ, সেয়েহে মনটো বেয়াও লাগিছে। কিন্তু ভাবিছোঁ আপোনালোকৰ লগতে মই কাতি বিহু কেনেকৈ পালন কৰিছোঁ দেখাওঁ। কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰি থাকিব লগা সেইটোৱে কাতি বিহু পালন কৰিবলৈ লৈছোঁ সৰুকৈ। আপোনালোককো দেখাওঁ কেনেকৈ পালন কৰিছোঁ। গাঁৱত যিহেতু কাতি বিহু উপলক্ষে পথাৰত গৈ চাকি দিয়ে, আমিও জ্বলাইছিলোঁ চাকি, কিন্তু ইয়াততো কোনো পথাৰ নাই টাউনত। সেয়েহে মই আজি বজাৰৰ পৰা কিছু বস্তু লৈ আহিলোঁ, চাকি দিব পৰাকৈ ধানৰ চিৰা লৈ আহিছোঁ। ভাবিছোঁ ভিডিঅ'টো বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগতো সময় কটাওঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো কেনে পাই জনাব।
যদি মোৰ চেনেলত কোনোবা নতুনকৈ আছে তেনেহ'লে প্লিজ ইউটিউবত যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ফেচবুকত যদি চাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যাতে সম্পূৰ্ণকৈ চাই আৰু মোক মৰম আৰু আশীৰ্বাদ দিব বুলি আশা থাকিলে আগলৈ এনেকৈ আগুৱাই যাবলৈ আগৰ ভিডিঅ'ত যেনেকৈ মৰম দিছে এই ভিডিঅ'টোতো যাতে তেনেকৈ মৰম দিয়ে আপোনালোকক পুনৰবাৰ কাতি বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ চাওকচোন আজি মই কাতি বিহু কেনেদৰে পালন কৰোঁ এয়া মই প্ৰসাদৰ কাৰণে বুট কল ফলহা বস্তু এনেকৈ লৈছোঁ যিহেতু ইয়াত এনেকৈ বিশেষ বস্তু লোৱা নাই মই শৰাই নাই এনেকৈয়ে দিছোঁ আৰু দি পেলাই এয়া লাড়ু বনাইছোঁ এয়া চাওক ধানৰ চিৰা কিনি আনিছোঁ আজি চাকি দিবৰ বাবে ধানৰ চিৰা কিনি আনিছোঁ এয়া গোসাঁই থাপনা ইয়াত এনেকৈ আছে ইয়াতে মই চাকি জ্বলাওঁ আৰু ইয়াতে আগবঢ়াই দিম চাওক মই কেনেকৈ কি কৰোঁ ৰতৰ সন্ধিয়া ৰাতি অতি বিতুপন কৰজোৰে কাতৰ কৰোঁ তুলসী তলত শৰতৰে সন্ধি ৰাতি অতি বিতুপন কৰজোৰে কাতৰ কৰোঁ তুলসী তলত যিহেতু মই আপোনালোকক কৈছিলোঁ আজি তুলসী ভেটি কেনেকৈ চাকি মানে ভেটি বনাওঁ আৰু কেনেকৈ জ্বলাওঁ দেখাওঁ বুলি এয়া ৰুমৰ ভিতৰতে বনাইছোঁ তুলসী ভেটি এনেকৈ আৰু ইয়াতে মানে প্ৰসাদ দিছোঁ এয়া ইয়াতে প্ৰসাদ দিছোঁ এনেকৈ ইয়াত তুলসী ভেটি বনাই চাকি ধূপ জ্বলালোঁ জ্বলাই ইয়াত প্ৰাৰ্থনা গালোঁ আৰু সৰু সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী দুটামান মাতি প্ৰসাদ দিলোঁ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে স্পৃহ যিটো সেই ভকত কনম ৰসময়ী মাগো ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেৰণে বজ দুপতি হে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ তৰণী হৰি নাম ৰহে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ